পৰা যায় যদি আমাৰ ৰেভিনিউটো আমি বাঢ়াব পাৰোঁ তেতিয়া আমিও কিছুমান ডক্টৰ কিছুমান নাৰ্ছ আমি নিজাববীয়াকৈ ল'ব পাৰিম তেতিয়া আমাৰো বহুত সমস্যা সমাধান হ'ব কাৰণ এই হস্পিটেলখিনি আমাৰ হস্পিটেল ইয়াত আমাৰ মা দেউতা हमारे माजबाग कॉलेजर प्रिंसिपल श्री प्रदीप शर्मा सारों को ठिय दी अनुरोध करते आशा सुपारभाइजार बैदे एखन आरमेरे आदरि लब विचारिছোঁ थैंक यू सर नेक्स्ट हमारे তেত্ৰিশখন ব্লক আছে আমাৰ 33খন ব্লকত আমাৰ ফাৰ্ম মেচিনাৰী বেংক দিবলৈ আমি আৰম্ভ কৰিছোঁ সেইটো হ'ব আপোনাৰ প্ৰতিটো ব্লকতে ট্ৰেক্টৰ 3খন থাকিব পাৱাৰ টিলাৰ থাকিব ধান ৰোৱা আৰু ধান কাটা মেচিন থাকিব এতিয়া আমাৰ MA BA পাছ কৰি যুৱতীসকলে একদম মানে হাকাৰ কি কৰি খাম কিন্তু মাটিডোখৰ চন পৰি আছে ধান কাটিলে এতিয়া ইফালে শুকান হৈ আছে একোই নাই তো সেইটো কৰিব পাৰে তো কৰিব নোৱাৰা কাৰণটো কি ইমান লংপেন্ট চলা পিন্ধি থাকে আৰু হঠাৎ মানে কেনেকৈনো পথাৰত যাম পথাৰত যোৱা বুলি ক'লে হয়তো হাফ পেন্ট পিন্ধিব লাগিব নহলে গামছা পিন্ধিব লাগিব বোকা খচিব লাগিব এই কাৰণে পথাৰত নাযায় তো আমি এই বছৰৰ পৰা ঠিক কৰিছো আমাৰ যুৱকসকলে আৰু বোকা খচিব নালাগে সিধা লংপেন্ট জোতা পিন্ধি ডাইৰেক্ট ট্ৰেক্টৰৰ ওপৰত উঠিলে হ'ল হাল মাৰি চাহ কৰি দিয়ক ইয়াৰ পিছত আকৌ ঘৰলৈ আহক ভাত পানী খাওক এইবাৰ ধান ৰোৱা মেচিনত ডাইৰেক্ট লংপেন্ট জোতা পিন্ধি উঠি দিলে হ'ল